জিলিকি জিলিকা তৰা কাষৰে জিলিকি জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে চিটিকি যদিহে কাষৰতে পৰে ই কোন হয় বে হু ইজ দীপেন বৰুৱা নামত জেজি লিখি বোকা নৃত্য কৰি ঘূৰি ফুৰা অসম্ভৱ পেণ্ডুকণা কেইটাৰ এনে বহু শিষ্টাচাৰীহীন প্ৰশ্ন যিবোৰ ইয়াত উল্লেখ কৰিবলৈও লাজবোধ হয় দীপেন বৰুৱা কোন হয় জিলিকি জিলিকা তৰা কাষৰে জিলিকি জিলিকা তৰা কাষৰে পুৰণি গীতৰ ৰিমিক্স সমৰ্থন কৰেনে নকৰোঁ মোৰ গীত বহুত কৰিছে কিন্তু মই সমৰ্থন নকৰোঁ চিটিকি যদিহে কাষৰতে পৰে চিটিকি যদিহে কাষৰতে পৰে মোতকৈ ভালকৈ গাব পৰা নাই মই মোতকৈ ভালকৈ গাব পাৰিলে খুব আনন্দ পালোহেঁতেন দীপেন বৰুৱা তেখেতেই হয় যিয়ে ৰঞ্জী ট্ৰফিত অসম ক্ৰিকেট দলক একাধিকবাৰ প্ৰতিনিধিত্ব কৰিছিল তেখেতেই শ্ৰদ্ধাৰ দীপেন বৰুৱা যিয়ে সুনীল গাভাস্কাৰৰ দৰে আগশাৰীৰ খেলুৱৈৰ বিৰুদ্ধেও খেল প্ৰদৰ্শন কৰিছিল সুনীল গাভাস্কাৰক বলিং কৰোৱা অভিজ্ঞতাও বুটলি থৈছে দীপেন বৰুৱাই তেখেতেই হৈছে দীপেন বৰুৱা যি অসম ক্ৰিকেটৰ অলৰাউণ্ডাৰ হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল তেখেতেই হৈছে দীপেন বৰুৱা যাৰ কণ্ঠেৰে নিগৰি অহা নতুন ধাৰাৰ গীতে ডক্টৰ বেজবৰুৱাক প্ৰথমখন অসমীয়া ছুপাৰ ডুপাৰ হিট চিনেমা হিচাপে উত্তৰণ ঘটোৱাত বিশেষভাৱে ভূমিকা লৈছিল আৰু নতুন অভিলেখৰ সৃষ্টি কৰিছিল বাইদেউ জীৱনৰ পিছৰ বাট খোজ দিব লাহেকৈ বাইদেউ বাইদেউ সেই বাটত তোমালৈ দুটি মানুহ আছে ৰৈ বাইদেউ বাইদেউ তেখেতেই হৈছে দীপেন বৰুৱা যাৰ কণ্ঠ অবিহনে অসমীয়া চিনেমাৰ সোণালী যুগ শেষৰ পৰা ৮০ দশকৰ শেষ ভাগলৈ অৰ্থাৎ ২০ বছৰৰ কথা কল্পনাই কৰাটো খুব টান তেখেতেই হৈছে দীপেন বৰুৱা যাক অসমীয়া চিনেমাৰ সোণালী যুগৰ সৰ্বজনপ্ৰিয় নেপথ্য কণ্ঠশিল্পী বুলিও ক'লে হয়তো ভুল নহ'ব তেখেতেই হৈছে দীপেন বৰুৱা যাৰ সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠিছিল প্ৰায় ৫০খন অসমীয়া ছবিৰ গীত মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি তেখেতেই হৈছে দীপেন বৰুৱা যাৰ প্ৰাণস্পৰ্শী গীতবোৰে ৬০, ৭০ আৰু ৮০ দশকৰ বহু যুৱক যুৱতীৰ প্ৰেম কাহিনী গঢ় লোৱাত অৰিহণা যোগাইছিল তেখেতেই হৈছে দীপেন বৰুৱা যিয়ে ব্যক্তিগত জীৱনৰ নীৰৱে প্ৰেমৰ অতুলনীয় নিদৰ্শন দাঙি ধৰিছে তেখেতেই হৈছে দীপেন বৰুৱা যাৰ প্ৰথমখন চিনেমাৰ গীতৰ মুক্তিৰ ৫টা দশক পাৰ হোৱাৰ পিছতো এতিয়াৰ প্ৰজন্ময়ো এনেদৰে ক্ৰেজ অনুভৱ কৰে কাক বুলিলো কোনে নিজে গাত পাতি ললে জালকে ভুলিলে জতাই এতিয়া মজা টোপা চাই চাই বুলি বিবাদ আছো হুৱা পিছল ঘাট চাই চাই বুলি বিবাদ আছো হুৱা পিছল ঘাট ভৰি পিছলি পৰ জানো খোপনি নৰয় জানো চকু পানী বয় মাকন এবাৰ ভাবি চা তেখেতেই হৈছে দীপেন বৰুৱা যাৰ কণ্ঠত ৰোমান্টিক বিৰহ নিচুকনি শিশুসুলভ হাঁহি তামচা কমেডি নন্দতাত্ত্বিক জীৱন মধুৰ গীতকে ধৰি বহু বিহু গীত জিকিৰ জাৰি দেহ বিচাৰৰ গীত লগতে লোকগীত আদি বিভিন্ন অনুভৱৰ গীতেই জীপাল হৈ উঠে তেখেতেই হৈছে দীপেন বৰুৱা যিগৰাকী শিল্পীয়ে অসমীয়া সংগীত তথা চলচ্চিত্ৰ জগতত ইতিমধ্যে ৫৩টা বছৰ সম্পূৰ্ণ কৰিলে তেখেতেই হৈছে দীপেন বৰুৱা যি তাহানিতে এগৰাকী চেলিব্ৰিটিৰ শাৰীত থকাৰ পিছতো সদায়ে ডাউন টু আৰ্থ ব্যক্তিত্বৰে জিলিকি আছিল তেখেতেই হৈছে দীপেন বৰুৱা যাৰ দৰদী কণ্ঠত অসমৰ বাহিৰৰ কেইবাগৰাকীও নাম জনা শিল্পীয়ে প্ৰশংসা কৰি থৈ গৈছে
তেখেতেই হৈছে দীপেন বৰুৱা, যাৰ বিষয়ে এবাৰ জুবিন গাৰ্গে এটা ইণ্টাৰভিউত কৈছিল, সুৰৰ ক্ষেত্ৰত অলপো হীন দেৰি নকৰাকৈ নটছ ঠিককৈ ধৰি সুৰীয়া কণ্ঠেৰে গীত পৰিৱেশন কৰা অসমৰ শিল্পীসকলৰ ভিতৰত দীপেন বৰুৱাই হৈছে অন্যতম এগৰাকী শিল্পী। ঝিলিকি ঝিলিকা তারা তারে স্মৃতিকে যদি করতে পারে পলকতে লুয়ালি সময়র তেখেতেই হৈছে দীপেন বৰুৱা, যাৰ কণ্ঠত আৱৰি ৰাখিছে একাধিক প্ৰজন্মৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ সোণালী সময়। দীপেন বৰুৱা কেইবাটাও প্ৰজন্মৰ হৃদস্পন্দন। দীপেন বৰুৱাৰ গীত শুনি আমি ককা আইতাই যিধৰণে আপ্লুত হৈছিল, সেইধৰণে আমাৰ মা দেউতাও হৈছিল আৰু আমিও হৈছোঁ। আনকি এতিয়া শৈশৱ বা কৈশোৰত ভৰি দিয়া প্ৰজন্মটোৰ মাজতো দীপেন বৰুৱাৰ বহুকেইটা গীত মুখে মুখে। মাটিম তোমার নিবিড় গোপন কি যে মায়া কি নামরে কোন পরহ স্বর্ণালী হয় গিয়া জীবন দিবাটা কে বিতা জীবন মরুর তুমি ছায়া সম্পাবনার কুবাকুলাবি উন্মনা মন গিয়া। ৰাজনীতিৰ পথাৰৰ পৰা খেতি পথাৰলৈ, অপৰাধৰ পৰা ন্যায়লৈ, দুৰ্নীতিৰ পৰা সংস্কৃতিলৈ, প্ৰতিটো ক্ষণত সলনি হোৱা দেশৰ খবৰ আমাৰ দৃষ্টি। অসম, অৰুণাচল লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰ আপোনাৰ হাতত। কেৱল ভাৰত ওৱানত।